হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালেই চাগে। বহুত দিনৰ মূৰত আজি আকৌ ব্লগ আহিলোঁ। গাটো বৰ বেয়া আছিলে, ভাল ইমান নাছিলে আৰু বতৰো ডাৱৰীয়া যিহেতু মানে মোৰ হাতৰ বিষ এটা উঠি আছিলে, নাৰ্ভৰ প্ৰব্লেম হাতত আৰু ভৰিত অকণমান কাম বন কৰোঁতে দুখ পালোঁ। মই ব্ৰাছ কৰিব পৰা নাই কাৰণে আজি মোৰ বেটীয়ে মোক ব্ৰাছ কৰি দি আছে আৰু এতিয়া বেটীয়ে ব্ৰাছ কৰি দি আছে। মোৰ লাজো লাগিছে, ইমান সৰু ছোৱালীজনীয়ে মোক তাই ব্ৰাছ কৰি দিছে যিহেতু মোৰ নোৱাৰা দেখি। এইফালে মোক কৰি দি আছে, তাই হাঁহি আছে, এনেকৈ কৰা, কৰা, কৰা কৈ আছে, মই কৰি আছোঁ। বেটাই এবাৰ ফাৰ্ষ্ট স্কুল যাব, UKG। এইফালে একেবাৰে বেটাই পঢ়া শুনাত লাগি আছে। ৰাতিপুৱা ব্ৰাছ কৰি ABCD শিকি আছে। মই অকণমান ABCD শিকিবলৈ দিছোঁ আৰু লিখি আছে স্মল লেটাৰ ABCD। কিনো কৰে জানো, প্ৰথমবাৰ স্কুল যাব, অকল গাড়ী কৈ ভগৱানে জানে। পঢ়িবলৈ মন নকৰে, পেঞ্চিল কামুৰি থাকিব, পেঞ্চিল মুখৰ পৰা কামুৰি লিখিব বিচাৰে। একে বদমাছ, ইমানেই বদমাছ হৈ থাকে কচুগুটি। গাইজ, এয়া দেখিছেনে কঁঠাল? আজি কঁঠাল চব্জি খাম বুলি ভাবিছোঁ। ৰাতিপুৱা দাদাই কঁঠাল কাটি দিছে, মোৰ হাতখন বিষ, মই নোৱাৰোঁ। এয়া কঁঠাল কটা হৈছে। ডাঙৰটো পকা আৰু এইটো চব্জি খাব পাৰে কেঁচা। ডাঙৰ হ'ব আৰু এইটো পকিব আৰু এতিয়া অৰেঞ্জ ওলাই। কি হৈছে? দিদি নাপায় কঁঠাল আৰু নিমখ হালধি দি কিনে এইফালে জুই জ্বলাই অকণমান আধা ঘণ্টামান যিটো মানে আটা পানীবোৰ আঁতৰিবলৈ দিয়াৰ পিছতে মই